সুইজাৰলেণ্ড বনাম বুলি প্ৰতিশ্ৰুতি দিছিলে। গতিকে তেখেতৰ এই মিছা কথাৰ যি প্ৰতিশ্ৰুতি আজি কিন্তু BTC-বাসী ৰাইজে কিন্তু বুজি পাইছে। অহাকালি ঈদ-উজ জোহা, গতিকে পৰ্বতজোৰাত আমি পৰ্বতজোৰা BPF হিচাপে এটা কৰ্মী সভাৰ আয়োজন কৰা হৈছে। এই কৰ্মী সভাৰ জৰিয়তে আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে অসম তথা BTC-ত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু মজবুত হওক তাৰে কামনাৰে ঈদ-উজ জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান UPPL চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছা কথা, যেনেকুৱা তেখেতে চেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকাকৈ দিম বুলি কৈছিলে, মাটিৰ পট্টা দিম বুলি কৈছিলে। তেখেতে জিকাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছত BTC-খন ছুইজাৰলেণ্ড বনাম বুলি প্ৰতিশ্ৰুতি দিছিলে। গতিকে তেখেতৰ এই মিছা কথাৰ যি প্ৰতিশ্ৰুতি আজি কিন্তু BTC-বাসী ৰাইজে কিন্তু বুজি পাইছে। আৰু এটা কথা দাদা, মই এক মিনিট তাৰপিছত তেখেতৰ যি প্ৰতাৰণা আমাৰ BTC-ত বসবাস কৰা যি শিক্ষিত যুৱক যুৱতী আছে তেখেতসকলৰ লগত তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াই যি প্ৰতাৰণা কৰিলে, 1 ভোট 1 জব বুলি দি তেখেতে যি প্ৰতিশ্ৰুতি দিছিলে আৰু ইলেকশ্যন পিৰিয়ডত তেখেতে সেই শিক্ষিত ল'ৰা ছোৱালীৰ পৰা তেখেতে নথি পত্ৰ যোগাৰ কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেখেতে চৰকাৰ গঠন কৰাৰ পিছত সেই নথি পত্ৰসমূহ কিন্তু পুখুৰীত পেলাই দিছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি CSB গঠন কৰি BTC-ত বসবাস কৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালীক কিন্তু তেখেতে 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই সেই CSB ভাঙি দি তেখেতে কিন্তু অসম চৰকাৰক কিন্তু গঠাই দিছে। তাৰোপৰি তেখেতে যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ চৰকাৰ চলাই আছে, আপোনালোকে নিশ্চয় বেগ কেলেংকাৰীৰ কথা জানে। এই শেহতীয়াকৈ তেখেতে যি কিতাপ যিটো কেলেংকাৰী কৰিলে আৰু একদম আপোনালোকৰ এই পৰ্বতজোৰা অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি তেওঁ যি আদানী গ্ৰুপক গতাই দিবলৈ ওলাইছে, ইয়াতে কিন্তু BTC-বাসী ৰাইজ কিন্তু ক্ষুণ্ণ হৈ আছে। BTC-বাসী ৰাইজে এটাই আশাৰে কিন্তু বাট চাই আছে, BTC-ৰ নিৰ্বাচন কেতিয়া হ'ব, কেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াক ক্ষমতাৰ পৰা অফৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আকৌ BTC-ৰ চিফ বনাব পাৰিব, তাৰ কাৰণে কিন্তু BTC-বাসী ৰাইজে আশাৰে বাট চাই আছে। গতিকে আমি এইবাৰ নিশ্চিত, আমি 100% নিশ্চিত আৰু সমগ্ৰ BTC-ৰ পৰা যেনেকৈ আমি ৰাইজৰ সঁহাৰি পাই আছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTC-বাসী ৰাইজে যেনেকৈ আশীৰ্বাদ দি আছে, আমি 100% নিশ্চিত আমি এইবাৰ 25তকৈ অধিক আসন লাভ কৰি BPF-ৰ চৰকাৰ এইবাৰ আমি গঠন কৰিম। আৰু এটা কথা দাদা, কেইদিনমান আগত টিপকাই আৰক্ষীয়ে বহুত পৰিমাণৰ কাঠ জব্দ কৰিছিলে। সেইটো কথা ৰঞ্জিত বসুমতাৰীক আমি কুৱেশ্যন সোধোতে সিহঁতে কৈছে যিমানে ঘোঁৰা গাড়ী, যিমানে কাঠ, যিমান ঠেলা গাড়ী যিমানে আছে BPF-ৰ মানুহে ব্যৱসায় কৰি আছে বুলি ৰঞ্জিত বসুমতাৰীয়ে সেইটো মন্তব্য কৰিছে। এইটো বিষয়ে আপুনি কি ক'ব? ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ বিষয়ে মোৰ বৰ বিশেষ ক'ব লগা নাই। তেখেতে ভগৱানকো বিশ্বাস নকৰা মানুহ। আপোনালোকে নিশ্চয় গম পায় যে উচ্ছেদক লৈ তেখেতে কিন্তু এটা কথা কৈছিল, স্বয়ং ভগৱান আহিলেও এখেতসকলক উচ্ছেদ কৰা হ'ব। তেখেতে এনেকুৱা দম্বালি মাৰা নেতা এজনক বা ক্ষমতাৰ ৰাগীত তেনেকুৱা কথা কোৱা মানুহৰ বিষয়ে মই একো ক'ব বিচৰা নাই।